নমস্কাৰ বন্ধুসকল, আজি এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু তোমালোকে চাই আছা ভূত জলকীয়া ৰোষ্টাৰ। আজি আমি কথা পাতিম ভাইৰেল কেইজনীমান সৰস্বতীৰ ওপৰত। আগতে বাৰু আপোনালোকে সৰস্বতী পূজাত কি কৰিছিলে? নিশ্চয় সৰস্বতী মাৰ পৰা আশীৰ্বাদ লৈ ঘৰলৈ উভতি আহিছিলে। কিন্তু আজিকালি সৰস্বতী মাৰ পৰা আশীৰ্বাদ লোৱাতকৈ ভিডিঅ' বনোৱাটোহে বেছি ইম্পৰ্টেণ্ট, মানে ভাইৰেল হোৱাটো। इतने तेजस्वी लोग हैं हमारे पास। কোনো একো পিন্ধিছে সৰস্বতী পূজাত মেখেলা চাদৰ বুলি ভাবি ফটা চিঙা টাপলি মৰা বস্তা। সৰস্বতী সৰস্বতী আমি বোলো আই, সৰস্বতী পূজাত আজিকালি এইবোৰ ফেশ্বনহে দেখা পোৱা যায়। वाह क्या सीन है, वाह क्या सीन है। কোনোৱে যদি হ'বলগীয়া হৈছে গাৰ্লফ্ৰেণ্ডৰ কাৰণে মোবাইল কেমেৰা ষ্টেণ্ড, সৰস্বতী সৰস্বতী আমি বোলো আই, সৰস্বতী পূজাত গাৰ্লফ্ৰেণ্ড থকাবোৰৰ অৱস্থা এনেকুৱাহে হ'ব পাৰে। सही बात है। নীলা সৰস্বতী পূজা চাব গৈছিলা? গৈছিলো। ধুনীয়া ধুনীয়া ছোৱালীবোৰ চালা আৰু ন? না মই ছোৱালী একদমেই চোৱা নাই পূজাত। তেনে কি চাব গৈছিলা? ছোৱালীবোৰ যে এই পিঠি কটা ব্লাউজ কেইটা চাবলৈ গৈছিলো। একদম চৰম বোলা বস্তুটো নাই ন? কি আকৌ পিঠি কটা ব্লাউজ সিহঁতি এনেকে পিন্ধে, চাবলৈ কাৰণে পিন্ধে। তোৰ মোৰটো চালো মানে মনতে বেয়া পায় আৰু কি কৰিবা চাই দিলি। চৰিত্ৰহীনতাৰ কালা। সৰস্বতী সৰস্বতী আমি বোলো আই, সৰস্বতী পূজাত তোমাৰ নীল দাদাই পিঠি কটা ব্লাউজ কেইটাহে চাবলৈ যায়। সৰস্বতী সৰস্বতী আমি বোলো আই, আজিকালি সৰস্বতী পূজাত এইবোৰহে দেখা পোৱা যায়। সৰস্বতী সৰস্বতী আমি বোলো আই, সৰস্বতী মাক পুজিবলৈ আহি বয়ফ্ৰেণ্ডকহে পূজা কৰে তাই। ये सब क्या देखना पड़ रहा है? अच्छा है मैं अंधा हूँ। সৰস্বতী সৰস্বতী আমি বোলো আই, সৰস্বতী পূজাত স্কুল কলেজলৈ আহি এইবোৰহে কৰি থাকে তাই। से दूर रहना चाहिए हैं? अबे पढ़ाई लिखाई में ध्यान लगाओ, IAS बनो और देश को संभालो। যদি আজি এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ লৈছো বিদায়। সকলোৱে ভালে থাকক, সুস্থ থাকক তাৰে কামনাৰে। বাই বাই।